Guys, আশা কৰোঁ আপোনাৰ সকলো ভালে আছে এণ্ড গুড মৰ্ণিং সকলোকে সুপ্ৰভাত এণ্ড ৱেলকাম টু মাই মিডল ব্লগ চ' গাইজ আমাৰ এইচএছৰ এক্সাম জাষ্ট এটাই আছে এণ্ড আজিতো বিশেষ ঘোষণা হৈ গৈছে কি যে আজিৰ পৰা মেট্ৰিক এক্সাম আৰম্ভ হৈ গ'ল চ' মেট্ৰিক দিনে দিনে দিবা এইবাৰ চ' সকলোৱে ভালকৈ দিবা যেন আশা কৰিছোঁ কামনা কৰোঁ যে ভালকৈ লিখা পঢ়া কৰি কিনে ফাৰ্ষ্ট ডিভিজন কৰিব পাৰিবা লেটাৰ মাৰিব পাৰিবা বা মেট্ৰিকটো ভালকৈ দিব তোমালোকে আজি বোলে ছাবজেক্ট ফাৰ্ষ্ট ইংলিছ আছে মই শুনাত এনেকুৱাই লাগিছে যে আজি ছাবজেক্ট ইংলিছ আছে মানে যোনে মেট্ৰিক দিব আজি এছ বুলি কয়নে মেট্ৰিক মই মেট্ৰিক বুলিয়ে কৈছোঁ বাৰু চ' আজি যোনে মেট্ৰিক দিব চ' সেই সকলোকে মোৰ আন্তৰিক শুভেচ্ছা কি যে তোমালোকে যেন ভালকৈ পঢ়িছা ভালকৈ দিবা ভয় নকৰিবা বিন্দাছ যাবা লিখিবা দিবা আৰু গুচি আহিবা হৈ গ'ল বাট এটা কথা পৰীক্ষা হলত কোনো যাতে নহ'লে কিন্তু ধৰা পৰিলে তোমালোক এক্সপায়াৰ কৰি দিব মানে ওলাই দিব কিন্তু সেইকাৰণে এটা কথা কৈ থৈছোঁ কি যে পৰীক্ষা দিব যাব হয় হলত যেতিয়া বহিবা তেতিয়া তোমালোকে ইলেক্ট্ৰিক ৱাচ নিপিন্ধিবা ইলেক্ট্ৰিক বস্তু মানে কেলকুলেটৰ নিচিনা বস্তু কেলকুলেটৰ এনেকুৱা বস্তু একো নাৰাখিবা লগত নহ'লে তোমালোকক ওলাই দিব এক্সপায়াৰ কৰি দিব ন বেয়া লাগিব চ' মানুহে কয় মই কৈছোঁ শুনা মই এইটো নকওঁ যে মই মই বেলেগৰ পৰা মই এটা শুনিছোঁ কথাটো সেইকাৰণে কৈছোঁ মানে কি যে পৰীক্ষাৰ বহীত তোমালোকে ৰেড পেন ইউজ নকৰিবা সেইটো মই দেখিছোঁ কাৰণে কৈছোঁ ৰেড পেন ইউজ কৰিলে তোমালোকক হেৰি কৰিব ন ওলাই দিব চ' সেইটোৱে আমাৰতো গ'লে আহিছে কিবা কৰি মেট্ৰিক গ'লগৈ চ' তোমালোকৰ আহিছে চ' আশা কৰোঁ তোমালোকে ভালকৈ দিবা চব গাছ ধৰিব গৈছে চৌকাজে কিবা মাৰি আছিলোঁ মই জনাব সেইটো ক'ব কাৰণে খুজিছোঁ কি যে আপোনালোকে মেট্ৰিক পৰীক্ষাটো ভালে ভালকৈ এটা ল'ৰা থাকে ইয়াতে এইফালে ৰ'ব এইফালে ল'ৰাটো মই একবাৰ ফোন কৰি চাওঁ আৰু মই তাৰ কথাখিনি মানে পাতি দিছোঁ ৰ'ব দেখাইছোঁ ল'ৰাটোৰ লগ ধৰা লৈ মানে কিয় ইয়াৰ এক্সপ্ৰেশ্যনবোৰ চালোঁ ন কেনেকুৱা পঢ়িছে কি কৈছে এইবোৰ গম পালোহেঁতেন আজি সূৰ্যদেৱতাৰ পৰা হৈ আহিছে কিবা সূৰ্যদেৱতা মই বলকচোন আছেনে নাইবা নাই গাইছি খৰাত নাই মই বহুত ট্ৰাই কৰিলোঁ ফোন কৰিলোঁ নাই আৰু হেৰি কি বুলি কয় আৰু কি বুলি কয় তাক ফোন কৰিছোঁ ৰিচিভ কৰা নাই একো নাই কি আছে এটা কথা কওঁ কি আপোনালোকক যেন ভালকৈ এক্সামটো দিবা আৰু নাপাহৰিবা যে বা ভয় নকৰিবা যে মই নোৱাৰিম পাৰিবাই চেষ্টা কৰিলে চব পাৰিবা আৰু এইটো কি বুলি কয় আমাৰ লাষ্ট এক্সামত যেনে উৎপাত হ'ব লাষ্ট এক্সামত ভাল ভিডিঅ' পাব পাৰে ঠিক নাই পূৰা মজা ভিডিঅ' পাব পাৰে মাৰ খবৰ 10 তাৰিখৰ পিছত খবৰটো ভাল পাম বাৰু মাৰ কেনেকুৱা কি পোৱা কাৰণে কিবা এইটোৱে ভাল লাগে কি ভাল হয় যাতে দোৱা কৰিব ভাল হৈ যায় চ' এইখিনিয়ে ক'ব লগা আছিল আৰু এবাৰ কৈছোঁ মেট্ৰিক দিয়া ল'ৰা ছোৱালীবোৰ বা ভাইটি ভণ্টিবোৰ ভালকৈ দিবা তোমালোকে আশা থাকিলে দিন পাছ কৰিবা সকলোৱে এণ্ড বাই বাই লাভ ইউ অল জয় অসম থেংক ইউ ফৰ ৱাচিং টু মাই ভিডিঅ' আজিৰ দিনতে চেছ কৰি দিম বুলি ভাবিলোঁ বেছি দীঘল নকৰোঁ এইটো ব্লগ নহয় কথাখিনি ক'বলৈ আহিছোঁ ভাইটি কেইটামানে ঘৰত চ' বাই আপোনালোকক লাষ্ট মোৰ যোনটো লাষ্ট এক্সাম আছে সেইদিনাখনৰ ভাল ভিডিঅ' পাব পাৰে দেই আমি ক'ৰবাত ওলাই যাম মই ইনজেকশ্যনটো কৰিব যাম কি হয় চাব কেনেকৈ উৎপাত হয় ছেকেণ্ড এৰি দিম ন আমিও এতিয়া পঢ়া হৈ যাব চ' চাওক কি কৰিব পাৰোঁ আপোনালোকক দেখাম বহুত চেষ্টা কৰিম যে আপোনালোকক দেখাম এইবাৰ ভিডিঅ'ত লাইক চাইক কৰিব আপোনালোকে লাইকেই নকৰেচোন লাইক চাইক কৰিলে ভাল লাগিব লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব চব কৰিব যোনটো নতুন আপুনি ছাবস্ক্ৰাইব কৰিব নাপাৰিব পিছলৈকে লগ পাম বাই বাই